Hello guys, welcome to back to my YouTube channel. Guys, আজি ভিডিঅ'টো তেনেকৈ ব্লগ ভিডিঅ' কৰিবলৈ তেনেকৈ নাই আজি ৰুমত ওলাই নাযাওঁ আজি ৰ'দটো বেয়াকৈ দিছে সেইটো কাৰণে আপোনালোকক এনে শ্বৰ্ট ভিডিঅ' হিচাপত আজি ভইচতে আপোনালোকক জনাইছোঁ যে আপোনালোকে অকণমান চিৰিয়াছকৈ লৈ চাব এই ভিডিঅ'টো আপোনালোকে অকণমান ভাবিছা যে আনৰ লগত ভৰসা কৰিব লাগে নে নালাগে আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকে গাইজ আপোনালোকে ভাবি চাওক যে জীৱনটো এদিনীয়া নহয় এদিনীয়া জীৱন হ'লে মই এদিনত মই খাই বৈহে মৰিলেহেঁতেন কিন্তু এদিনীয়া জীৱন নহয় জীৱনটো বহুত দিন আছে কিন্তু তাৰ ভিতৰতে পূৰা চাই চিতি খাবলগীয়া হয় কিবাকিবি বেয়া বস্তুৰ পৰা আঁতৰ হ'ব লাগিব তেতিয়াহে জীৱনটো বেছি লাষ্টিং হ'ব আপোনালোকে ভাবি চাওক যে আজিকালি যুগতটো বহুত বেয়া বস্তু চলিছে ক'বলৈ গ'লেতো গোটেই খালে বেয়া বস্তুৱে বেয়া বস্তু কিন্তু ভাল বস্তু নাই শাক পাচলিলৈকে চব কিবা এইটো কি কৈছিলে সাৰৰ বস্তু হ'ল এইটো চব আজিকালি ক'বলৈ গ'লেতো ভাল বস্তু একোৱেই নাই আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব যে আমাৰ ইয়াত খাবলৈ খোৱা বস্তু কিবা ভাল বস্তু আছে জানো একো নাই আজিকালি যুগত চব পইচা বিজনেছৰ কাৰণেহে চব কাম সেইটো কাৰণে মানুহে সোনকালে মৰিছে কিবা হৈছে আজি 100 বছৰ হ'লে কিন্তু কোনেও জীয়াই নাথাকে নিশ্চয় মোক কমেণ্ট কৰি জনাবই ইমান দিন আজিকালি যুগত লাষ্টিং নহয়গৈ আৰু ক'বলৈ গ'লেতো 10-12 বছৰ বা 20 বছৰ 21 বছৰতে কিছুমান মানুহ মৰি যায় পূৰা নিচা বস্তু গ্ৰহণ কৰাৰ কাৰণেহে মৰি যায় সেইটো কাৰণে আপোনালোকক মোক দাদা হিচাপত অকণমান জনাইছোঁ যে নিচা বস্তুটো অকণমান চবেই আঁতৰিব লাগে নিচা বস্তুটো বহুত বেয়া বস্তু খালে পূৰা ধনী নাখালে পূৰা দুখীয়া তেনেকুৱা চিটুৱেশ্যন সেইটো কাৰণে আপোনালোকক জনাইছোঁ যে বেয়া বস্তুটো অকণমান নিজৰ দাদা হিচাপত কৈছোঁ যে অকণমান চবেই আঁতৰাও নিচা বস্তুকেইটা ভাল বস্তু বহুত আছে খাবলৈ হ'লে কিন্তু বেয়া বস্তুটো বেছি বিজনেছটো বেছি চলাচলি হৈ থাকে কিন্তু ভাল বস্তু কিন্তু এনে গেলি থাকিব কিন্তু কোনেও নাখাব তেনেকুৱা চিটুৱেশ্যনো আহি আছে আজিকালি যুগত মাটি কিনিব নাখায় আজিকালি কোনে মাটি বেচিব তাৰপিছত তেনেকৈহে বিল্ডিং তেনেকৈ ফ্লেটকৈ কিনিবলগীয়া হ'ব আমি ক'ত পইচা পাম ক'ত কি কৰিম আমাৰ ল'ৰা ছোৱালীক কেনেকৈ পঢ়াম আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰি জনাব মই কিবা ভুলকৈ ক'লে মোক ক্ষমা কৰি দিব কিন্তু মোৰ ভাৱনাটো এইটো যে আৰু জীৱনটো বহুত কিবা জীয়াই থাকিবলগীয়া হ'ব নিশ্চয় গম পাইছোঁ চাগে এদিনীয়া নহয় দুদিনীয়া নহয় গাইজ মানুহৰ ভাৱনাটো বহুত আছে কিন্তু কৰিব নোৱাৰে অকণমান ভাবিছা যে আনৰ লগত ভৰসা কৰিব লাগে নে নালাগে আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকক মই এটা কথা চিৰিয়াছকৈ ল'ম যে আপোনালোকে কি কৰি বেছি ভাল লাগে যেনেকৈ ধনী মানুহ বেছি পইচা ইম্পৰ্টেণ্ট হয় যেনেকৈ গাড়ী ঘোঁৰা কিবা কিবি যেনে সোণ এইবিলাক বেছি ইম্পৰ্টেণ্ট নে নাই এই পৃথিৱীখন বেছি জেগা চাবলৈ যাবলৈ বেছি মন আহে মোক নিশ্চয় কমেণ্ট কৰি জনাব মই কিন্তু একো নালাগে গাড়ী ঘোঁৰা কিবা কিবি পইচা চইচা মোক একো মাতিব নালাগে কিন্তু মোক জেগা চাবলৈ মোৰ বহুত ফিলিংছ জেগা চাবলৈ যাবলৈ বহুত মন আছে আপোনালোকে মোক চাইছে চাগে অকণমান ভাবিছা যে কেনেকুৱা এই পৃথিৱীখন কিমান মানুহ আছে কেনেকুৱা মানুহ আছে ইহঁতে কি যি বস্তু কি খায় কেনেকৈ হয় এইবিলাক জনাটো ইম্পৰ্টেণ্ট আমি ইয়াত অসমত থাকি অসমৰ বস্তুটোকে জানিলে নহয় বিদেশত বা বাহিৰত গৈ চাব লাগে তাৰ কথা অকণমান জানিব লাগে আপোনালোকে অকণমান ভাবিছা যে এতিয়া আমেৰিকা দেশত কি চলি আছে কি কেনেকৈ চলি আছে এইবিলাক আৰু জেগা বহুত আছে জেগাটো আপোনালোকে অকণমান ভাবিছা যে চিৰিয়াছকৈ ল'ব দেই কিবাটো ভিডিঅ'টো এতিয়া আপোনালোকে ভাবিছা আমি কাইলৈ মৰিব পাৰে ন কিন্তু জেগা চাই মৰিব লাগে কিনো আমি আমেৰিকা দেশত এনেকৈ আছিলে বা আগত তেনেকৈ আছিলে বুলি এই বস্তুটো জানিবলগীয়া হয় সেইটো কাৰণে মোৰ মনটো আছে যে জেগা চাবলৈহে আছে আৰু দেই আপোনালোকে মোক তাৰপিছত আপোনালোকৰ কি হয় মোক কমেণ্ট কৰি জনাব জেগা চাবলৈ বেছি মনে নাই পইচা লাগেনে বা কিবা লাগেনে মোক নিশ্চয় কমেণ্ট কৰি জনাব কিন্তু মোৰ জেগা চোৱা বেছি মোৰ
কি হ'ব সেইটো মানে একো মানে ভাবি পোৱা নাই মানে তেওঁলোকে আপোনালোকে অকণমান ভাবি চাওক যে ক্ৰিয়েটিভিখন মানে এনেকুৱাই নহয় আৰু মানে আহি আছে মানে অসুবিধা বহুত মানে আহি আছে মানে আপোনালোকে মানে চাওক আজিকালিৰ যুগত মানে ক'বলৈ গ'লে বহুত মানে পইচা মানে ভেলু নাইকিয়া হ'ল মানে গাড়ী এখনৰ দাম কিমান বাইক এখনৰ দাম কিমান এনেকুৱা মানে বহুত মানে বস্তু মানে সৃষ্টি হৈছে তাৰপিছত তেনেকৈ দামটো বাঢ়িছে পইচাটো ভেলু নাইকিয়া হৈছে আপোনালোকে অকণমান ভাবি চাওক ক'বলৈ গ'লে মানে এইটো মানে মোক কমেণ্ট কৰি জনাব আৰু আজিকালিৰ যুগত কেনেকুৱা মানে চিটুৱেশ্যন আহি আছে মোক কমেণ্ট কৰি নিশ্চয় জনাব তাৰপিছত মানে আজি মানে ফাৰ্ষ্টকৈ মানে ভিডিঅ'টো খুলি লৈছোঁ তাৰপিছত মানে তেনেকৈ মানে পূৰা মানে ইম্পৰ্টেণ্ট কথা মানে তেনেকৈ ভিডিঅ' পাই থাকিব মানে আপোনালোকে মোক মানে ছাবস্ক্ৰাইব কৰি ৰাখিব যে তাৰপিছত মানে কমেণ্ট কৰি জনাব মানে লিখিব লাগিব ন লিখি পিনি বনাব লাগিব এইবিলাক এইটো কাৰণে আপোনালোকে মানে মোক মানে কেমেৰা কৰি দিব মানে আজি ফাৰ্ষ্ট টাইম মানে ভিডিঅ'টো এইটো কাৰণে মানে বনালোঁ আৰু তাৰপিছত নেক্সট টাইমত মজাকৈ ভিডিঅ' পাই যাব আপোনালোকে চাব মোৰ ভিডিঅ' তাৰপিছত মানে পৃথিৱীত মানে আটাইতকৈ ৰস থকা বস্তু কি যেনেকৈ আমি একো মানে নজনাবোৰ মানে আমাক মানে খুন্দাই দিয়ে এইটো বস্তু কি আপোনালোকে অকণমান মোক কমেণ্ট কৰি জনাই দিব মানে এই বস্তুটো হ'ল মানে আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰি জনাব আটাইতকৈ মানে ৰস থকা বস্তুটো কি তাৰপিছত মানে নজনাবোৰ মানে খুন্দাই দিয়ে মানে এইটো হ'ল আপোনালোকে মানে মোক নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত আপোনালোকে দেখিব এইটো আছিলে কি গাইজ আজিকালি যুগত মানে বিল্ডিং তেনেকৈ কিনিবলগীয়া হয় আজিকালি মাটি কিনিব নাপায় আপোনালোকে নিশ্চয় অকণমান ভাবিছা মানে লাইফত কি কৰোঁ কি নকৰোঁ ভাবি একদম মানে কি যে হ'ব যেতিয়া মৰিম তেতিয়াহে আৰু শান্তি পাবগৈ চাগে মানে আজিকালি যুগত গাইজ আজিৰ ভিডিঅ'টো ইমান আছিলে কেনেকুৱা লাগিলে নিশ্চয় মোক কমেণ্ট কৰি জনাব তাৰপিছত আপোনালোকৰ ভাইটি নিচিনা বুলি ভাবি মোক ছাবস্ক্ৰাইব কৰি ৰাখিব যে তেনেকৈ আগলৈ ভিডিঅ' পাই থাকক আপোনালোকে আৰু আজি মানে ফাৰ্ষ্ট টাইম ভিডিঅ'টো আছিলে মানে এইটো কাৰণে ইমানতে সামৰিলোঁ তাৰপিছত মানে তেনেকৈ নেক্সট ভিডিঅ' পাই যাব এনেকুৱা লাইভৰ কথা কিবাকিবি মোৰ তুলনা তেনেকৈ আপোনালোকে ভিডিঅ' পাই থাকিব তাৰপিছত মানে চাবা আৰু মোৰ ভিডিঅ'টো তাৰপিছত মানে নিশ্চয় কমেণ্ট কৰি জনাব তাৰপিছত লাইক এটা কৰিবলৈ পাহৰি নাযাব তাৰপিছত মানে ছাবস্ক্ৰাইব কৰিটো ৰাখিবই আৰু তাৰপিছত আগলৈ তেনেকৈ ভিডিঅ' পাই থাকক